গোলাঘাট জিলাৰ সৰুপথাৰৰ চুঙাজানত অবৈধ বাংলাদেশী আটক সীমা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ভুৱা নাগৰিকত্বৰ প্ৰমাণপত্ৰৰে অসমত স্থায়ী বাসিন্দা হোৱাৰ চেষ্টা আটকাধীন লোকজনৰ ভয়ংকৰ স্বীকাৰোক্তি উন্মুক্ত ভাৰত বাংলা সীমাত সীমা আৰক্ষী নথকাৰ সুযোগত অসমত প্ৰৱেশ দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়তে বাংলাদেশী অবৈধভাৱে প্ৰৱেশৰ সুযোগ লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ভাৰত বাংলাদেশ সীমান্তৰে পাৰ হৈছে বহু বাংলাদেশী চুঙাজানত ধৃত ৰতন বৰ্মন নামৰ লোকজনৰ স্বীকাৰোক্তি অনুসৰি এজন সহযোগীৰ লগত উন্মুক্ত ভাৰত বাংলাদেশ সীমাইদি পাৰ হৈ ত্ৰিপুৰাৰ বলধাবাৰ পৰা চিৰাজুলা হৈ এখন টেম্পু গাড়ীৰে আগৰতলা ৰেলৱে ষ্টেচনৰ পৰা ট্ৰেইনত উঠি ডিফু পায়হি লোকজন উন্মুক্ত সীমান্তত কোনো নথকাৰ সুযোগ লৈ ভাৰত বাংলাদেশ সীমান্ত পাৰ হৈ আহিল বুলি জানিবলৈ দিয়ে ধৃত লোকজনে ডিফুত কেইদিনমান থাকি তাতে ভুৱাকৈ স্কুলৰ প্ৰমাণপত্ৰ ঠিক কৰি দিয়ে পাৰ্থ দেৱনাথ নামৰ এজন লোকে গোলাপ খান নামৰ এজন লোকে জন্মৰ প্ৰমাণপত্ৰ পান কাৰ্ড লেবাৰ কাৰ্ড আদি উলিয়াই দিয়াৰ কথা উল্লেখ কৰে যুৱকজনে লকডাউনৰ আগে আহি কাৰ্বি আংলং জিলাৰ বোকাজানৰ লহৰীজানত বাহৰ পাতি আছিল সি লোকজন ইফালে লকডাউনৰ বাবে খাদ্যৰ অভাৱত পৰি সৰুপথাৰলৈ বুলি ওলাই আহোঁতে চুঙাজানত সীমা আৰক্ষীয়ে আটক কৰে লোকজনক বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত বৰপথাৰৰ পৰা মানিক শৰ্মাৰ ৰিপৰ্ট আৱাৰলি টাইমছ 6-7 বছর আগে বাংলাদেশ থেকে ত্রিপুরা দিয়ে ডিফু আসছিলাম সেখান থেকে 1-1.5 বছর কাজ করে লাহোরিজানে আসি ডিমাপুরে কাজ করার জন্য পেন্টিং কাজ কোন মালিকের ঘরে আমার সেই প্রথমে আমি একজন মুসলিম মানুষের ঘরে ছিলাম কালী মন্দির ওখান থেকে লাহোরিজান আসি আমার ঘর মালিকের নাম ছিল তপন দেবনা ওখান থেকে ঠিক এখানে আবার এই বন্ধের কারণে কাজ করার জন্য কোথা যাওয়া হয়েছিল এমনি ঘুরতে ঘুরতে যে কোনো যদি কাজ পাই যে কোনো কাজ খেতির কাজ বা এই কাজ রাত হয়ে গিয়েছিল ভাবলাম যে এভাবে মানুষ তো এটা সেটা বলতে থাকবে এই জন্য থানায় এসে একটা কিবা কাগজপত্র আছে না নাই কিবা কাগজপত্র বানাইছিলে নি হ্যাঁ বানাইছিলাম কিন্তু ওটা হারাই গেছে কি বানাইছিলে বার্থ সার্টিফিকেট প্যান কার্ড বার্থ সার্টিফিকেট কোড বানাইছিলে সব ডিপু থেকেই ডিপুর বানাই দিছিলে আসাম গভর্নমেন্টে বানাইছিলে ওটা তো গভর্নমেন্টেরই হবে আমি তো কাগজ অত ভালো বুঝি নাই কারণ কোনে বানাই দিছিলে গোলাপ দাস গোলাপ খান গোলাপ খানে তো এই বার্থ সার্টিফিকেট বানাই দিছিলে আৰু পান কাৰ্ড গোলাপ খানে বনাই দিছিলে কিমান পইচা লৈছিল পইচা 300 টাকা নিছে আৰু বার্থ সার্টিফিকেট এরকমই 300 টাকা না কত এরকমই কিছু আছে আৰু তাত যে পাৰ হৈ আহিছিলি তাত কিবা পইচা দিছ নেকি তাতে বৰ্ডাৰত আমি তো পয়সা দেই নাই কিন্তু আমরা তিনজন ছিলাম তিনজনের মধ্যে যে ছেলেটি আরো কয়েকবার আসছিল না তো ওর মানে জানা ছিল কোথায় কিভাবে পয়সা দিতে হয় কার সাথে কিভাবে কথা বলতে হয় তো ও মানে ওই ধরনের পয়সা দিয়ে মানে নিয়ে আসছিল বর্ডার ক্রস করেছে হ্যাঁ তো ঘর কত এটা তো লাহোরিজান আছিল তো অরিজিনাল ঘর কত অরিজিনাল ঘর তো বাংলাদেশের পৰা ইয়াত কেনেকৈ আহিলি বাংলাদেশ পৰা ইয়াত মই বাংলাদেশ থেকে কাম করেছিল পেন্টিং কাম তো 3 বন্ধু মিলি কিনা ইয়াতে আইছে 3 জন লগরিয়া আর 2 জন লগরিয়া আসলে তাই কানে পেন্টিং করেছিল তো পয়লা তো মই ডিফু আইছে ট্রেন করা বাংলাদেশের পৰা এটো কাটাতাৰটো কেনেকৈ পাৰ হলি কাটাতার আসলে না এনেই খোলা আসলে তো মেইন রোডতে আই কিনা জায়গার নাম তো বলা ঢেবা আসলে তাতে গাড়ি কিনা সিরাজদুলা যায় আর তাতে যাই কিনা টেম্পো লই কিনা আগরতলা স্টেশন আই কিনা তাতে
ট্ৰেইনতে উঠি কিনে ডিপু আহি যায় আমি। যেতিয়া বৰ্ডাৰ পাৰ হৈছিলি তেতিয়া কোনো নাছিলে নি বৰ্ডাৰত? কোনো নাছিলে, পুলিচ চুলিচ নাই, একো নাছিল, মানুহ নাছিল। নাছিল। তাৰপিছত গেটত আহি পিনে চেক কৰা নাই নেকি তোক? নাই, একজন বি পোৱা নাই। বৰ্ডাৰ যেতিয়া গেট পাৰ হৈছ, গেট পাৰ হওঁতে কি কৈছে? মানুহে পোৱা নাই, কি কব আৰু। গেটতো পোৱা নাই? ৰাস্তাতে আহি কিনে গাড়ী পাই যাইছে, গাড়ীতে লগে লগে উঠি যাইছে আৰু সিরাজদৌল্লা আহি কিনা তাতে টেম্পু লৈ কিনা ষ্টেচন নামি কিনা। তোৰ লগত কোন কোন আহিছিল আৰু দুইটা লগৰী আছিলে। সেইকেইটা ক'ত আছে এতিয়া? এই দুইটা বাংলাদেশ যাই যাইছে। তোক থৈ গুচি গ'ল? থৈ কিনা নহয়, মই কৈছে ইয়াতে থাকিব আৰু কাম দাম কৰিব, পাৰিলে লিখা পঢ়া কৰিব, এনে একটা মানে আশা লৈ কিনা থাকিছিল। তোৰ লগত এতিয়া কি কি কাগজ আছে? এতিয়া একটা বি নাই। তই বাৰ্থ চাৰ্টিফিকেট এটা বনাইছ বুলি কোৱা শুনিছে? বনাইছিলে, এতিয়া নাই, একো বি নাই। ক'ত বনাইছিলি এইটো? এইটো সব দিশৰ পৰাই বনাইছিলে, লোকেল চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট আৰু পেন কাৰ্ড কিনা। এইটো কোনে বনাই দিছিলে? এইটো স্কুল চাৰ্টিফিকেটটো বনাই দিছিলে পাৰ্থ দেৱনাথ নেকি, পাৰ্থ দেৱনাথ। আৰু লেবাৰ ইউনিয়ন কাৰ্ড বি দিছিলে ডিপুৰ পৰা একটা কাম কৰিবলৈ না, পেইণ্টাৰ কাৰ্ড।